তামোল এখন দেচোন তামোল খনৰ কাৰণে ৰাখিছিলি নে হাতটিখন ল নহয় এই এপিনে বোলে যাওঁতে একেলগে যাওঁ দুজনে হে ৰ তামোলখন পাছতো চলাবি আগলে চা সন্মুখলে চা বাপেৰ হাত কোনে আহিছে দেখা নাই দেখো ৰজা পৰা হয় ন কুকুৰা চেকুৰাই গাইছে এই আতৰি দে গছকত পেটু ওলাব কলৰে নকলাইছে ইহঁত তই জানো শুনা নাই চুলিখোৱা স্বৰ্গদেৱে ৰাজবংশৰ কোৰবোৰ ধৰি নাক কাণ কটাইছে কাৰোৰ হাত ভৰি ভাঙিছে শুনিছো সেইকাৰণে চাগে স্বৰ্গদেৱে চাউৰা মেলিছে কৰবাত আকৌ স্বৰ্গদেৱে সোমাই টোপনিতে নাক কাণ কাটিছে কৰবাত আকৌ কেইবাটাৰে বেৰি ধৰি হাত ভৰি ভাঙি পৰিছে এনেকৈ সৈন্য মেলি কোনোবাই চাগে উভতি ধৰিছে যুঁজিব পৰা বাহুবলী কোঁৱৰৰ কি অভাৱ পৰিছে বাৰু বল সেইবোৰ কথাত আমি সোমাবলৈ সকাম নাই কেলে হেৰৌ সেইবোৰ ৰজাঘৰীয়া কথা প্ৰজাৰ গাত সোমাবলৈ নাই কোনোবা ৰজা ভাঙিব কোনোবা ৰজা হ'ব তাত তোৰ মোৰ কি আহিব যাব বল বেলি পৰিবলৈ হ'ল বেগাই খুচল হ'লেও অযথা কটাকটি মাৰমি কৈ থাকিলে ভাল নালাগে দে বুজিছ চক্ৰধ্বজ সিংহৰ স্বৰ্গদেউৰ চলিব পৰা দেশখন অথিৰ অভিৰ হ'ল প্ৰথমে দেৱেৰা বৰবৰুৱা তাৰ পাছত দেৱেৰা কধি এই লালুকুলা বৰফুকনে গোটেইখন খেমেটা কাঢ়ি ল'লে ৰজা নামতহে ৰজা আজি এজনক পাতে কালিলৈ ভাঙে সেইজনক ভাঙে আন এজনক পাতে এইবাৰ চুলিখা বোলা এজনক স্বৰ্গদেউ পাতিছে নিজৰ 6 বছৰীয়া জীয়েককো বিয়া দি জোৱাৰ পাতিছে মানুহে ল'ৰা ৰজা বুলিহে কয় বয়সত সৰু হ'বলা জানো পাই আমিনো কেনেকৈ দেখিম কোনোবাই কয় বয়সত সৰু 14 বছৰ কোনোবাই কয় বয়সত সৰু নহয় জোখৰে গা গাড়ীখন সৰু কটাৰী নলীয়া গাই মুহা ল'ৰামতীয়া দেখিহে ল'ৰা ৰজা নাম পাইছে তাকেহে সৰুফুটীয়া হ'লে কি হ'ব বুদ্ধি হলিকিয়া ৰজা হ'লে ভাবিলে বুঢ়া ফুকন লালুকুলাৰ জোৱাৰ হ'লে কি হ'ব মোকো কোনো দিনা ৰজা ভাঙে ঠিকনা নাই গতিকে ৰজা হ'ব পৰা পৰকে নোহোৱা বৰ বাপেকে কেইবাটা দেখোন ৰজা বংশৰ ফৈ চাৰিঙীয়া দিহিঙীয়া টিপমীয়া টুংফুঙীয়া সাতোটাকৈ ফৈ কিমান সোপা পৰক মাৰিব পাৰিব জানো মাৰিব নালাগে নহয় তই নাজান নেকি দেহত ক্ষতিগুণ থকা কোঁৱৰে ৰজা হ'ব নোৱাৰি গাত অংগ এটা হানি কৰিব পাৰিলেই হ'ল সেইকাৰণে চাগে স্বৰ্গদেৱে কোৰখোপা খেদি হাত ভৰি ভাঙি ফুৰিছে এতিয়াহে চেতনা হ'লতো পিছে টুংফুঙৰ গদাপানীহে বলে নোৱাৰিছে সেই যে গোবৰ ৰজা গোটেই গদাপানী কৰ দেখিছইচোন কেনে প্ৰকাণ্ড পুৰুষ 10-12টা চাউলা গাখীৰ চাপিব নোৱাৰে শুনিছো গদাপানী পলাই গৈছে চাউলা ভেদে বৈনীয়ে জয়মতীকে ধৰি আনিছে জেৰেঙা পথাৰত গছত বান্ধি লৈ শাস্তি কৰিছে গিৰিকৰ কথা সুধিছে শুনিছো জয়মতী জীয়েককো বোলে ধৰি আনিছে গাত কাপোৰ লোৱাই নাই তাইকো শাস্তি দিছে বাৰু বল সেইবোৰ কথা পাছতো কবি বেলি পৰিবলৈ হ'ল আমিও যাম বল ডাঙৰীয়াসকল যিদিন ধৰি আহোম ৰাজসিংহাসনত মোক আপোনালোকে নিয়োগ কৰিলে সেইদিন ধৰি মোক যেন কোনোবাই কৈছে চুলিখোৱা তই সাৱধান বিপদৰ কহনি শিকা প্ৰতি মুহূৰ্ততে চকুৰ আগত ভাহি উঠিছে ইয়াৰ উপায় অনতিপলমে চিন্তা কৰক ডাঙৰীয়াসকল স্বৰ্গদেৱ আপুনি নিশ্চিন্তে থাকক আমি সকলোৱে প্ৰতি মুহূৰ্ততে স্বৰ্গদেৱ আৰু আমাৰ প্ৰজাসকলক মংগল থকাটো কামনা কৰোঁ স্বৰ্গদেৱ আজিৰ সভাত ইয়াৰ এটা ভূমিমীমাংসা কৰাটো নিতান্তই আৱশ্যক গতিকে ডাঙৰীয়াসকল সভাৰ কাম আৰম্ভ কৰক স্বৰ্গদেউ বৰফুকনে ঠিকেই কৈছে ৰজসকল আছে 4 ফুটৰ ভিতৰত যদি 2টা খুঁটা দিলে হয় খহি পৰাৰ সম্ভাৱনা থাকে ইন্দ্ৰবংশীয় আহোমৰ ভৱিষ্যতৰ ভাগ্যলিপি নিৰ্মাণৰ ভাৰ আপোনাৰ হাতত গতিকে আপুনি বিচলিত হোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে স্বৰ্গদেউ ডাঙৰীয়াসকল মোৰ আগত 10জন ৰজা আকস্মিক উত্থান পতনৰ কথা আপোনালোকে নিশ্চয় নাজানা নহয় স্বৰ্গদেউ আৰু ডাঙৰীয়াসকল ৰাজগুপ্তচৰৰ যোগেদি কিছু কথাৰ সম্ভেদ পাইছোঁ ইয়াৰ বিনিময়ত ৰাজকুলৰ মংগল নহ'ব গতিকে বিহিত ব্যৱস্থা লোৱাটো ৰাজসভাৰ কৰ্তব্য ডাঙৰীয়াসকল মোৰ আগত ৰাজসিংহাসন নিষ্কণ্টক কৰাৰ উপায় আজিয়ে চিন্তা কৰক ডাঙৰীয়াসকল আমাৰ স্বৰ্গদেউৰ আগতো শত্ৰু পিছতো শত্ৰু ইয়াৰ মূলত হৈছে ৰাজবংশীয় কোঁৱৰসকল গতিকে যদি সকলো ৰাজকোঁৱৰকে ৰাজসিংহাসনৰ বাবে অযোগ্য বিবেচিত কৰিব পাৰি তেতিয়া আমাৰ স্বৰ্গদেউৰ ৰাজসিংহাসন ভৱিষ্যত নিষ্কণ্টক হ'ব স্বৰ্গদেৱ ডাঙৰীয়া এতিয়া মতামতৰ বিৰুদ্ধে আমাৰ ক'বলগীয়া একোকে নাই স্বৰ্গদেউ সকলো কোঁৱৰতকৈ টুংফুঙীয়া ফৈদৰ ৰাণী গদাপানীৰ সবাতোকৈ বাহুবলী আৰু সাহসী গতিকে তেওঁলৈহে চিন্তা এতিয়া আমাৰ স্বৰ্গদেউ
বিহৰ পুলি নিজৰ পাৰিলেই যেতিয়া এই বিহৰ পুলি উভালি পেলোৱাটোৱে ভাল গতিকে স্বৰ্গদেৱে আজি এই শুভ কাৰ্য নিযুক্তি দিয়ক স্বৰ্গদেউ আৰু ডাঙৰীয়াসকল ভৱিষ্যতৰ কথা চিন্তা কৰি